নতুনকৈ বনাই তোলা এই গেটখন আপোনালোকে চাওক। শিৱসাগৰ নগৰ আদৰণি বুলি বনোৱা হৈছে। এইটো শিৱসাগৰ দিখৌ দলঙৰ পৰা নামি আহি যিটো টাউনলৈ সোমায়, টাউনলৈ সোমাওঁতে যিখন আমাৰ প্ৰাগ আছে, সেই প্ৰাগখনৰ গেট হয় এইটো। বৰ সুন্দৰভাৱে বনাই তুলিছে। তো শিৱসাগৰখন যিমান পাৰে সিমান সুন্দৰ কৰিবলৈ চেষ্টা কৰি আছে, ভাল লাগিছে। তাৰে কিছু দৃশ্য আপোনালোকৰ ওচৰত আগবঢ়াবলৈ বিচাৰিছোঁ, চাব। এইটো হৈছে গেট, এইখন হৈছে প্ৰাগ। প্ৰাগখনো ধুনীয়াকৈ বনাইছে আগতকৈ। যিমান পাৰে সিমান চেষ্টা কৰিছে এওঁলোকে, প্ৰশাসনৰ লোকে, যাতে শিৱসাগৰখন ধুনীয়া কৰি তুলিব পাৰি। এইখন হৈছে প্ৰাগ। আৰু এই হৈছে দিখৌ দলঙৰ পৰা নামি অহা ৰাস্তাটো, এখন প্ৰাগ। তাৰ কিছু দৃশ্য আগবঢ়ালোঁ, চাব। এইখন হৈছে প্ৰাগ, আগতকৈ ধুনীয়াকৈ বনাই তুলিছে। যিমান পাৰে সিমান চেষ্টা কৰিছে ভাল কৰিবৰ কাৰণে।